এখন হোটেল ৰাজ আৰু ইয়াত মানে কি হৈছে এইটো জেগাত মানে চাহ খোৱা হয় আমি খালি ইয়াত চাহে পাওঁ মানে সোমাই অহা ৰাস্তাটো সেইফালে আছে তো ইয়াত মানে সোমাই অহা এইখিনিত মানে খালি চাহ আৰু মিঠাই কিবাকিবি আপুনি অৰ্ডাৰ ল'ব পাৰে আৰু এইফালে যোনটো ৰাস্তা আছে ভিতৰত গ'লে যেনেকৈ ফাষ্ট ফুড হওক বা ভাত পাই নাপায় ইয়াত ভাত এইবিলাক পাব পাৰে তাৰ ওপৰত কি থকা মেলা ৰুম আছে নেকি থকা মেলা ৰুম আছে হয় নাই লজ আছে ওপৰত লজ আছে এইটো চাইডে যায় মেবি তো ভিতৰত মই এতিয়ালৈকে যোৱা নাই মই খালি চাহ খাবলৈ সোমাইছিলোঁ তো মই একো ফাষ্ট ফুড বা বেলেগ একো খাব বিচৰা নাই এতিয়া বৰ্তমান মই ইয়াৰ পৰা উঠিব মন যোৱাৰ কাৰণে মই যোৱা নাই কিন্তু আপোনালোকে ভিজিট কৰিব পাৰে এইখন হোটেলখন আপোনালোকে আহিব পাৰে ইয়াতে বহুত টেষ্টি এই মিঠাইটো মানে কি ক'ম আৰু মানে একদম মানে মোৰ দিল চুই গৈছে মানে চবেই খোৱাত ব্যস্ত তো ময়ো খাই লৈছোঁ চবেই খোৱাত ব্যস্ত তো ময়ো খাই লৈছোঁ কমাল কা হে তো এতিয়া গৈছোঁ ক'ৰবাত বেলেগত কিবা কিবি খাওঁগৈ আৰু ইয়াৰ টেষ্টটো ল'লোঁ বেলেগ ক'ৰবাত যাওঁ বেলেগত ধেমাজি ধাবাত যাওঁ তাত দেখাই আছোঁ মই কৈছিলোঁ ধেমাজি ধাবাত আহিম বুলি তো মই ধেমাজি ধাবাত আহিলোঁ এইয়া ধেমাজি ধাবা খানা বহুত টেষ্টি পায় প্ৰথমে ৰাজ হোটেলৰ চাহ টেষ্ট কৰিলোঁ কিন্তু এটা কথা চাহ আৰু 3টা লাল চাহ আৰু 3টা মিঠাই লৈছিলোঁ 150 rupees তাতকৈ ইয়াত খোৱালে ভাল আছিল মানে একদম চাওমিন মজা খাই যাব পাৰিলোঁ হেল্ল' দুন কি খাবা চিকেন চাওমিন খাবা মই চিকেন খাব নোৱাৰোঁ ভাত ভাল দিয়ে নেকি ইয়াত আমিতো অসমীয়া মানুহ ভাত বুলি ক'লেতো ভাত আৰু বেলেগ বস্তু বিৰিয়ানীৰ মাজতে ভাতকে খাই দিম ডাইৰেক্ট আমাৰ অৰ্ডাৰটো দি দিলোঁ মই মাছ মাংস খাব নোৱাৰোঁ মোৰ মানা আছে কাৰণ মোৰ গোটেই বডিত বইল হৈছিলে তো মই ভেজিটেবল চুপ দিছোঁ আৰু আমাৰ ৰাইজে চিকেন চাওমিন দিছে কৈ আছোঁ হা টেষ্টটো কেনেকুৱা আমাৰ বাইদেউ কি প'জ দিছে চাওকচোন নিহিলে মানে এতিয়া প'জটো দি এটালে যে হিলিছে বেটা খাই পেলাই খোৱা ৰিভিউটো দিয়া মোৰ চুপটো কেইটাই মোৰ দুখ নাইকিয়া হৈ থাকিলে মাংসলৈ যিটো কষ্ট পালোঁ মই নাখাওঁ মিক্স আছে মাংসটো এয়া আমাৰ খানা আহি গ'ল এইটো চিকেন চাওমিনটো টেষ্টি লাগিছে এইটো মোৰ চুপ এতিয়া খাম আৰু চাওঁচোন বঢ়িয়া মজা খালে গম পাম এতিয়া আমাৰ বাইদেৱে আকৌ এইফালে চিকেন খাই খতমেই দিলে হ'ব আৰু কিমান খাবা সেইটোৱে চুপটো খাই চাওঁ আৰু খাই চালে গম পাম কেনেকুৱা খাই কিনে জনাই আছোঁ
গৰম গৰম চুপটো বাৰু বঢ়িয়াই আছিলে একদম টেষ্টি টেষ্টি আপোনালোকে আহিলে ইয়াত টেষ্ট কৰিব পাৰে খানাটো ঠিকেই আছে তো আহিলোঁ বহুত ভাগৰ লাগিছে ন এতিয়া ফেচ ৱাছ কৰিম অলপ মুখৰ পৰা ধূলি হৈ গৈছে মুখখন চাফা কৰিম তাৰপিছতে ডিনাৰটোতো হৈয়ে গ'ল আকৌ ভাত খাবলৈ নাই আৰু পিছে ভাতটো খাই ভালেই লাগে আমাৰ কিন্তু ভাত খাবলৈ নাই আৰু এতিয়া শুই যাম অলপ পিছত মুখ চাফা কৰি গুড নাইট মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে আগলৈ যিবোৰ ভিডিঅ' দিম তাৰ আপডেটবোৰ পাই থাকে এতিয়া সকলোকে গুড নাইট ভালকৈ শুব বাই বাই ভাল ভাল সপোন দেখিব বাই গুড নাইট